মানস ৰঞ্জন ইউটিউব চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা থাকিল আৰু আপোনালোকে এই চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু য'ত আপোনালোকে আমাক লগ পাই থাকিব সদায়। নমস্কাৰ মানস, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস ৰঞ্জনলৈ। মৰাণত আছোঁ, আপোনালোক সকলোৱে গম পায় আৰু মই মোৰ ককাইদেউ কৈলাশ কাইঘৰত আছোঁহি। কৈলাশে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। থেংক ইউ। মানস ৰঞ্জন ইউটিউব চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা থাকিল আৰু আপোনালোকে এই চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু য'ত আপোনালোকে আমাক লগ পাই থাকিব সদায়। আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, অৱশেষত আহি পালোহি। কি খবৰ? আছোঁ আৰু মোটামুটি। যিহেতু অসমৰ ৰাইজে গম পায় কৈলাশ কাই গানৰ উপৰিও খেতিও কৰে, এইবাৰ খেতি কৰা হ'লে? খেতি প্ৰায় শেষ হ'ব পৰ্যায়ত আছে, প্ৰায় শেষ হ'ল আৰু খেতি। এতিয়া যিখিনি আধি খেতি চলি আছে, আধি প্ৰায় শেষ হ'ব 2 এদিনত। বৰ্তমান বোকা গীতটো আপুনি এটা ইউনিক কনচেপ্টত কৰিলে গীতটো, আৰু বৰ্তমান ৰাইজে খুব আদৰি লৈছে গীতটো। গীতটো কেনেকৈ সৃষ্টি হ'ল আৰু কেনেকৈ কৰিছিলে গীতটো? গীতটো অন্তৰালত আমি কেইবাজনো মানুহ আছে আৰু অকলীয়াকৈ কৰা গান নহয় এইটো। মই প্ৰথম থিমটো বনালোঁ, শৰৎ শ্ৰাৱণ আছে, মৃন্ময় মৃত্তিক, আমি তিনিটাই আচলতে গোটেই গানটো সৃষ্টি কৰোঁতা বুলি ক'ব লাগিব। আৰু 3 বছৰমান লাগিলে নহয়, 3 বছৰ নহ'লেও 2 বছৰটো লাগি গ'ল, সম্পূৰ্ণ 2 বছৰ লাগিলে আমাৰ গানটো বনাওঁতে। তাৰপৰা মিউজিকেলি খুব ধুনীয়াকৈ সজালে আমাৰ বিজয় শংকৰ, আৰু আকৌ মিক্স মাষ্টাৰ কৰিলে আমাৰ ইপচন লাল বৰুৱা সকলোৱে। আৰু অভাৰঅল গোটেই আমি এটা টিম ৱৰ্কত গানটো ভিডিঅ' আমাৰ দীপক দায়ো খুব ধুনীয়াকৈ কৰিছে আৰু আমাৰ ধ্যানীয়ে খুব ধুনীয়া এক্টিং কৰিছে। গোটেই অভাৰঅল এটা টিম ৱৰ্কত গানটো ৰাইজৰ মাজলৈ এৰি দিয়া হ'ল আৰু ৰাইজে যথেষ্টখিনি মৰম দিছে, খুবেই ভাল লাগিছে। আৰু বৰ্তমান চাগে 15 লাখতকৈ অধিক ৰাইজে 18 বিলিয়ন হৈছে, ৰাইজে খুব মৰম দিছে। হয়, এটা ইউনিক কনচেপ্ট আচলতে। আমি কথা পাতিম আৰু এটি গীত আমাৰ দৰ্শকৰ বাবে শুনাব বিচাৰিছোঁ আপোনাৰ কণ্ঠত। এটা অলপ গাম দেই, এতিয়া বহুত দিন গানেই গোৱা নাই, মই মানে গানবিলাক পাহৰি গৈছোঁ। চেংকি মদম লগালি ক, চেং পগলা কৰিলি ক, চেং তোৰে প্ৰেম সাগৰত ক, চেং জাপে মই দিলং ক, তই মন মইনা ঐ এৰি থৈ নাযাবি ঐ, তই জান মইনা ঐ আনলে নাভাবো ঐ, দূৰে দূৰে নৰবি দিবি তই সঁহাৰিৰ হাত, চেংকি মদম লগালি ক, পগলা কৰিলি ক। ধন্যবাদ। 2 বছৰ এতিয়া লকডাউন চলি আছে, বৰ্তমানৰ মিনি লকডাউন চলি আছে। এই 2 বছৰ সময়খিনি কিদৰে পাৰ কৰা? এটা বছৰটো পাৰ হৈ গ'লেই আৰু যথেষ্ট কষ্টৰ মাজত গৈছে, যিহেতু আমাৰবিলাকৰ শিল্পী কলা কৌশলীসকলৰ এটাই মাহ থাকে, আমাৰ ইনকমৰ চ'ৰ্চ মাত্ৰ বহাগ মাহটোৱে থাকে, আৰু 2টা বছৰ আমি ইতিমধ্যে নষ্ট কৰিছোঁ। চ' আমাৰ খুবেই দুৰ্দশা চলি আছে এতিয়া। আৰু মই জনাত আমি এতিয়া যিবিলাক উঠি অহা যিমানখিনি আমি ছিংগাৰ আছিলে, সকলোৱে প্ৰায় কঁকালটো ভাগ খাই আছে বুলি ধৰা। টকা পইচাই বহুতখিনি প্ৰব্লেম হৈছে, কলা কৌশলীসকলেও প্ৰব্লেম হৈছে, আৰু থিয়েটাৰত থকা শিল্পীসকলৰ কথাটো নকওঁৱেই, বহুত কষ্ট চলি আছোঁ। আৰু আমি অকণমান ধেমেলীয়া কথা পাতিম, যিহেতু এটা ঘৰুৱাভাৱে আমি অনুষ্ঠান কৰিছোঁ। হয়, বহুতো জেগাত প্ৰগ্ৰেম কৰা হ'ল, অনুষ্ঠান খুব কৰিলে। এনেকুৱা কিবা ধেমেলীয়া ঘটনা মনত আছে নেকি? ধেমেলীয়া ঘটনা বুলিবলৈ মানে নথকা নহয়, এতিয়া পটককৈ মনত পৰা নাই, কিন্তু তেনেকুৱা হৈছে বাৰু, বহুত তেনেকুৱা ইনচিডেণ্ট হৈছে। ধৰক খালি বেয়া ইনচিডেণ্টবিলাক বেছি মনত থাকে, ধৰক ধেমালি ফূৰ্তিবিলাক মনত নাথাকে। আৰু গোটেই এটা বেয়া ইনচিডেণ্টৰ কথাই কওঁ দেই। মাজতে মই এখন জেগাত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ, তাত তাৰমানে গান গাই থাকোঁতে এই মানে এটা বেলেগ ধৰণৰ কালচাৰ আহি গ'ল, এই যে পইচা চিটিওৱা এনেকুৱা কালচাৰ এটা আহি গ'ল। এইটো ইতিমধ্যে নিউজো হৈছিলে। সেই বস্তুটোৱে এতিয়াও মনত মোৰ চাপ দি থাকে, কিন্তু অসমীয়া সংস্কৃতিৰ মাজত এটা বেপেৰুৱা, এটা বৰ বেলেগ ধৰণৰ এটা বিকৃত
মানে সংস্কৃতিৰ মাজত এটা বিহু অনুষ্ঠান চলি থকাৰ মাজত আমাৰ মানুহে বিহু এযোৰ আহিলে তেখেত শৰাই সঁফুৰা দি আমি সেৱা সৎকাৰ কৰোঁ। বিহু অনুষ্ঠান এটা কৰিছে যদিও এটা বিহু এই পবিত্ৰ অনুষ্ঠানটোত এনেকৈ পইচা দলিওৱা তো তেনেকুৱা এটা অনুষ্ঠান হৈছিলে। মোৰ সেই অনুষ্ঠানটোৰ কথা এতিয়া মানে বিহু অনুষ্ঠান বুলি ক'লে সেই অনুষ্ঠানটোৰ কথা মনত পৰে। অৱশ্যে এইটো নিউজো হৈছিলে সেই সময়ত, এইটো বহুতে সেইটো মানে প্ৰতিক্ৰিয়া দিছিলেও যে এইটো হ'ব নালাগে, আৰু নহ'ল। পিছত অৱশ্যে এইটো পূৰা হুলস্থুল হৈ বন্ধ হ'ল। কিন্তু মই গান গাই থাকোঁতে তাৰমানে পইচা এনেকৈ ছিটিয়ে এটা বেলেগ ধৰণৰ পৰিৱেশ। আৰু আহিবলগীয়া দিনতো যাতে এনেকুৱা এটা পৰিৱেশ আমাৰ সংস্কৃতিৰ মাজত যাতে নাহে, যোনটো আমাৰ মানে সংস্কৃতিৰ তাৰমানে নপৰে সেইটো এটা। আৰু কুসুম কৈলাশ বুলি ক'লে আচলতে এটা ইউনিক গান আপোনালোকে শুনিবলৈ পায়। বৰ্তমান বোকা গীতৰ পিছত এতিয়া কিবা নতুন পৰিকল্পনা কৰা হৈছে নেকি? গান 4টামান বনাই আছোঁ, আৰু প্ৰতিটো গানেই যে সাংঘাতিক ইউনিক বনাব পাৰিম মই সেইটো ভবা নাই। কিন্তু বৰ্তমান পৰিৱেশৰ লগত যিমান দূৰ সম্ভৱ হয় 4টামান গান মডাৰ্ণ চং হয়, মডাৰ্ণ চং আৰু গতানুগতিক গান। হয়তো 15 দিনৰ ভিতৰত 2-3টামান গান কমপ্লিট হ'ব মিউজিকে চিউজিকে। তো চাওঁচোন কোনটো গান আগে ৰিলিজ দিম, এতিয়ালৈকে মই নিজে কনফিউজ হৈছোঁ। আমাৰ দৰ্শকসকলে আচলতে ৰৈ থাকে আপোনাৰ গীত শুনিবৰ বাবে। হয়, খুব সোনকালে আহি আছে গীতসমূহ, আহি আছে। ধন্যবাদ থাকিলে কৈলাশ ভাই। হয়, মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। হয়, সদৌ শেষত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ। মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। মানসৰ এই ইউটিউব চেনেলটো আপোনালোকক পুনৰবাৰ কৈছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ইয়াত নিত্য নতুন শিল্পী কলা কৌশলীসকলক লগ পাই থাকিব। আৰু মোৰ ফালৰ পৰা বহু শুভকামনা থাকিল তালৈ। আমি হঠাতে আহিলোঁ, আচলতে এনেকৈ বহিলোঁ, অকণমান ঘৰুৱাভাৱে কথা পাতিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব। আমি শেষত এটি গীতেৰে অনুষ্ঠান সামৰিব বিচাৰিছোঁ। ৰ'বা, বহুত দিন গান নাই গোৱা নহয়। এটা নতুন গান যোৱা বছৰ কৰিছিলোঁ, লং লেং। তো লং লেং গানটো মই এতিয়া পাহৰিছোঁগৈ অলপ, নেগাই লং লেঙৰ কাষৰে তই মোক চাঙৰে পাহাৰীয়া লখুৱা তোৰ মন, তোৰ টনাকৈ চকুৱে মোলৈ চাই হাঁহিলি, কাঢ়িলি মোৰে কলিজাখন। তোক দেখি কেনা মৰম লাগিলে ঐ, তোক দেখি কেনা ভাল পাই পেলাইছে ঐ, তই নাগা পাহাৰ লাগাছ, মই ডেকা ভৈয়াম লাগাছো, তোক নিদিয়ে জাননে মোলে মৰম নুবুজে, মন দিলিয়ে যদিহে মোলে বৈ যাং পলাই। ধন্যবাদ। আমি যদি মানুহে শেষ কৰিছোঁ, আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে নিশ্চয় ভিডিঅ'টো শেষ কৰি দিছোঁ। আৰু ভিডিঅ' যদি ভাল লাগিলে তেন্তে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।